কাষতে থকা অফিচটোৱে আমাক গণেশ পূজা উপলক্ষে নিমন্ত্ৰণ জনাইছিল আৰু নিমন্ত্ৰণ ৰক্ষা কৰি আমি গণেশ পূজাত উপস্থিত হৈছিলোঁ। আৰু গণেশ পূজা উপলক্ষে অফিচৰ সন্মুখত ইমান ধুনীয়াকৈ সজাইছে, দেখিলে খুব মনোমোহা আছিল। আৰু অফিচৰ সন্মুখতে থকা গোলাপ ফুলকেইটা দেখি ভাবিছিলোঁ কি এটা প্লাষ্টিকৰ হ'ব, কিন্তু চুই চাই দেখোঁ যে অৰিজিনেল গোলাপৰ ফুল আছিল। শুৱালকুছি ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজি, সংক্ষেপে চিফ। এই অফিচটোৰ ভিতৰত ইমান ধুনীয়াকৈ সজাই পৰাই ৰখাইছে হেণ্ডক্ৰাফ্টৰ বস্তুবোৰ, দেখিলে খুবেই মনোমোহা আৰু চাই থাকিবৰ মন যায়। এই চিফ্টলৈ প্ৰায় বিদেশী পৰ্যটকৰ আগমন হৈয়ে থাকে। খুবেই মনোমোহা এই অফিচখন, আৰু ইয়াত ষ্টুডেণ্টবিলাকে যিবিলাক হেণ্ডক্ৰাফ্টৰ বস্তু বনায় সেইবিলাক ধুনীয়াকৈ ইয়াতে সজাই থৈ দিয়ে। আৰু আমি শেষত অফিচলৈ পূজা মণ্ডপলৈ সোমালোঁ। ইয়াতে হোম পৰি আছে আৰু ফটো উঠিবৰ কাৰণে ধুনীয়াকৈ সজাইছে। আৰু ফটো উঠিবলৈ থোৱা জাগাৰ ঠিক তলতে ফুলেৰে ধুনীয়াকৈ গণেশৰ এটা আকৃতি বনাইছে। আৰু অফিচৰ ওপৰৰ পৰা এটা ধুনীয়া মনোমোহা পৰিৱেশ দেখিবলৈ পোৱা যায়। আৰু ভিডিঅ'টো বনাই থাকোঁতে ভাইটি এজনক লগ পালোঁ। তেওঁৰ নামটো মই নাজানো, তেওঁক কালিয়া দামন বুলি ক'লোঁ। তেওঁ খং উঠিলে, তেওঁ মোক ফেশ্বন দেখুৱাবলৈ আৰম্ভ কৰিলে। তেওঁৰ খোজত তাৰমানে এটা লিহিৰি গুটি আছে, খুব ধুনীয়াকৈ খোজকাঢ়ে আৰু কোমৰটো হিলাই হিলাই। এই চাবকচোন, চাব কি ধুনীয়াকৈ খোজকাঢ়িব তেওঁ, এই জলবা। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।